দেওমূলীয়া সকলোকে স্বাগতম। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় BA 6 ছেমিষ্টাৰ ৰাজনীতি বিজ্ঞান কিতাপখনৰ এছাইনমেণ্টৰ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। 3 নম্বৰ প্ৰশ্ন হৈছে ভাৰতীয় সংসদে প্ৰশাসনৰ ওপৰত কেনেদৰে নিয়ন্ত্ৰণ কৰে আৰু দায়বদ্ধতা নিশ্চিত কৰে বিশ্লেষণ কৰক। ভাৰতবৰ্ষত সংসদীয় নিয়ন্ত্ৰণৰ পদ্ধতি। 1 নম্বৰ হৈছে আইন প্ৰণয়ন। এইটো হৈছে সংসদৰ প্ৰাথমিক কাৰ্যাৱলী। সংসদে আইন প্ৰস্তুত কৰি চৰকাৰী নীতিসমূহ প্ৰস্তুত নাইবা সলনি নাইবা বাতিল কৰিব পাৰে। সংসদীয় আইনে প্ৰশাসনিক সংগঠনৰ চৰ্ত গঠন ক্ষমতা কাৰ্যাৱলী আৰু পদ্ধতি নিৰ্ধাৰণ কৰে। 2 নম্বৰ অনুমোদনত নিয়ন্ত্ৰণ। সংসদীয় বা বিধানমণ্ডলৰ দ্বাৰা প্ৰশাসনিক নিয়ন্ত্ৰণৰ এটা উপযুক্ত ব্যৱস্থা হ'ল অনুমোদন ব্যৱস্থা। আধুনিক গণতান্ত্ৰিক চৰকাৰৰ বিধানমণ্ডলৰ অনুমোদন অবিহনে চৰকাৰে কোনো ধন খৰচ কৰিব নোৱাৰে। 3 নম্বৰ হৈছে হিচাপ পৰীক্ষা আৰু প্ৰতিবেদন। বিধানমণ্ডলে হিচাপ পৰীক্ষা আৰু প্ৰতিবেদন আহিলাৰ জৰিয়তেও প্ৰশাসন নিয়ন্ত্ৰণ কৰে। 4 নম্বৰ হৈছে প্ৰশ্নোত্তৰ কাল। সংসদীয় ব্যৱস্থাৰ আৰম্ভণিৰ এঘণ্টা সময় প্ৰশ্নোত্তৰ কাল বুলি জনা যায়। এই সময়ছোৱাত সংসদৰ সদস্যই প্ৰশ্ন সোধে আৰু মন্ত্ৰীসকলে উত্তৰ দিয়ে। সংসদীয় প্ৰশ্নসমূহ 3 প্ৰকাৰৰ: ষ্টেয়াৰ্ড বা তাৰাংকিত প্ৰশ্ন, আনষ্টেয়াৰ্ড বা আতাৰাংকিত প্ৰশ্ন আৰু চমু জাননীৰ প্ৰশ্ন। 5 নম্বৰ শূন্যকালীন ঘণ্টা। প্ৰশ্নোত্তৰ কালৰ দৰে প্ৰক্ৰিয়া নীতিত শূন্যকালীন ঘণ্টাৰ বিষয়ে উল্লেখ কৰা নাই। গতিকে এইটো এটা অনানুষ্ঠানিক আহিলা য'ত সংসদৰ সদস্যসকলে কোনো আগজাননী নিদিয়াকৈ বিষয়বস্তু উত্থাপন কৰিব পাৰে। 1960ৰ দশকত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে অনুভৱ কৰিছিল যে নিৰপেক্ষতাৰ অজুহাতত প্ৰশাসনিক বিষয়াসকলে চৰকাৰৰ উন্নয়নমূলক আঁচনিৰ প্ৰতি অনীহা প্ৰকাশ কৰি আহিছে। ইন্দিৰা গান্ধী দেশৰ আৰ্থ-সামাজিক পৰিৱৰ্তনৰ মন্থৰ গতিত অসন্তুষ্ট হৈ পৰিছিল আৰু ইয়াৰ বাবে প্ৰশাসনিক বিষয়াসকলৰ চৰকাৰৰ আঁচনিক বাধা দান কৰা কাৰ্যই দায়ী বুলি কৈছিল। তেওঁ এই কথা ব্যক্ত কৰিছিল যে কেৱল দায়বদ্ধ প্ৰশাসনিক ব্যৱস্থাইহে পঞ্চবাৰ্ষিক পৰিকল্পনাত অন্তৰ্গত সামাজিক দিশসমূহৰ লগতে প্ৰগতিশীল বিধায়িনী মণ্ডলৰ লক্ষ্যত উপনীত হ'ব পাৰে। সেয়েহে ইন্দিৰা গান্ধীয়ে প্ৰশাসনিক বিষয়াসকলে নিৰপেক্ষতাৰ নীতি ত্যাগ কৰি এটা দায়বদ্ধ প্ৰশাসনীয় সেৱাৰ প্ৰণয়ন কৰাটো বিচাৰিছিল। ইন্দিৰা গান্ধীয়ে আগবঢ়োৱা এই দায়বদ্ধ প্ৰশাসনিক সেৱাৰ ধাৰণাটো উন্নয়নকামী প্ৰশাসনৰ ধাৰণাৰ সমধৰ্মী। ইয়াক লক্ষ্যভিত্তিক প্ৰশাসনো আখ্যা দিব পাৰি। এই ব্যৱস্থাৰ জৰিয়তে আধুনিকীকৰণ, সামাজিক ন্যায়, ঔদ্যোগিকৰণ আৰু অৰ্থনৈতিক বিকাশৰ দৰে উন্নয়নৰ লক্ষ্যসমূহত উপনীত হ'ব পাৰি। উন্নয়নশীল ৰাষ্ট্ৰসমূহে বিভিন্ন আৰ্থ-সামাজিক সমস্যাৰ সন্মুখীন হৈ থকা বাবে প্ৰশাসন ব্যৱস্থাটোই এই লক্ষ্যসমূহত নিৰ্দিষ্ট সময়ত উপনীত হ'বলৈ সুনিৰ্দিষ্ট উদ্দেশ্য আৰু অগ্ৰাধিকাৰ নিৰ্ধাৰণ কৰিব লাগিব। উন্নয়নকামী প্ৰশাসন হৈছে উন্নয়নৰ নিৰ্ধাৰিত লক্ষ্যসমূহত উপনীত হোৱাৰ এক আহিলা। এই লক্ষ্যই সমতা, সামাজিক ন্যায়, আধুনিকতা, আয় আৰু সম্পদৰ সমবিতৰণ, কৃষি আৰু উদ্যোগ খণ্ডৰ বিকাশ, সংস্থাপনৰ সৃষ্টি আদি দিশসমূহ সামৰি লয়। আজিলৈ ইমানতে এৰিছোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে।